ধমাকাৰ হ'ব ধুনীয়া লাগিছে দেই আজি আলহী নোচোৱা দেই পুনৰবাৰ আকৌ স্বাগতম জনাইছো মোৰ এই ইউটিউব চেনেলটোলৈ দেই। তাৰপাছত লোকৰ বিহুটো উৰাই ফুৰোতে আজি 30 তাৰিখে আমাৰ বিহুখনে উৰাবলৈ হ'ল। তাকে মই এতিয়া চুলিখিনি কাটি আহিলোঁ, গা পা ধোৱা নাই, গা পা ধুই বিহুলৈ এপাক ওলাং কৃষ্ণ দেই। একদম এতিয়া গা পা ধুই মেলি মানে ওলালোঁ। তাৰপাছত এতিয়া যাওঁ জ্ঞান হ'লে দেহালপতি কি কৈছে চুলিখিনি কি নুশুকালে নে কি? ধুলে বাৰু যি নহওক আজি সেনেকে একদম নোকৰ গাঁৱত বিহু উৱাই আজি লাষ্ট 30 তাৰিখে আমাৰ গাঁৱতে আজি উৱাবলগীয়া হৈছে ন। উৱাবলগীয়া মানুহ কিমান হয় কি নহয় কেনেকে নাচো কেনেকে বজোৱাং কেনেকে নচোৱাব কেনেকে নাচিব চব দেখুৱাম দেই। সকলোখিনি এদিনবাৰ ৰখাই যাম আৰু খালি তহঁতি চাবিহে আৰু দেই। আকৌ এই তোমাৰ কি বোলে আমাৰ এছিষ্টেণ্ট আৰু বেলেগ কিবা যদি এছিষ্টেণ্ট নহয় আকৌ আমাৰ এই হৰান্দ এছিষ্টেণ্ট কেমেৰামেন ধৰ স্ক্ৰিপ্ট লৈ পালো এইটো আপোনালোককতো দেখুৱাই নাই আজিলৈকে। তাকে এইটো আজি আপুনি তাকে আজি ফেচ ৰিভিল কৰি দিলো। বাকীখিনি চাই থকা একদম বিহুতে লগ পাইছোঁগৈ আৰু দেই। বাটতে আৰু এটা হেণ্ডচম শালপতি লগ পালোঁ। শালপতি নহয় আৰু দদাই বুলি ওলাই বাকী শালপতি কেইটা পিছে আহি আছে বাৰু, কেইটামান আগে গৈ আছে আৰু একদম এই আমাৰ মুনিয়াকা দেই বিয়া বাৰু পাতিলে এতিয়া বিহু চিহু আহিলে মাইকী নিদিয়ে যাবলৈ একদম নামঘৰ পালোহি হেনো আৰু দেই। বাকী ৰবাৰী দলটো আগবঢ়াবলৈ গৈছোঁ হেনো আৰু দেই। আমাৰ বিহুখন সহায় যোগিতা লাভ কৰিব হৈ যায় আমি একদম ৰবাৰীখিনি আদৰি মেলি একদম ধুনীয়াকে আহিলো। এতিয়া বিহু খেলালৈ গৈ আছো দেই। চাই থাকিব দেই আছো এনেকে ন আকৌ দাবী মোহনে যাদু দেখাব দিয়া। যাদু দেখাচোন কাটলি নাই মত কি মোহন গ'ল বিহু চাবলৈ যাওঁ নেকি? তোমাক ধুনীয়া লাগিছে দেই। এফালে এবাৰ ঘূৰি দিয়াচোন। তোমাক ধুনীয়া লাগিছে এফালে চোৱা। ক'ৰপৰা আহিছা তুমি? কঁঠালগুৰি ন? কাৰ লগত আহিছা? অকলে আহিছা? আচ্ছা খোজো আহিলা নেকি? আচ্ছা অঁ এতিয়া আমি কঁঠালগুৰিখিনি আগবঢ়াবলৈ গৈ আছো। যাওঁ সেনেকে ন আমাৰ সত আহিলে আজি আজি আলহী নোচোৱা দেই। আমাৰ মাজত উমানন্দ ককাইদেউ আজি বিহু কেনেকুৱা লাগিছে? মানে উৱাবলৈ গৈ আছো আৰু এতিয়া আমি এই কঁঠালগুৰিখিনি আগবঢ়াবলৈ গৈ আছো। বাকী উমানন্দ ককাইদেউ কিবা এটা কৈ দিয়ক আপোনালোকৰ দৰ্শকক আমাৰ দৰ্শকক। নীৰৱ ব্লগত আমি টৰানি ৰাতি বিহু প্ৰসংগটো আহি টৰানি আমাৰ গছতলৰ বিহু ওলোৱাৰ দিনৰ ব্লগ এটা বনাইছোঁ। ভাল পাইছোঁ এইবিলাক ৰাতিলৈ বহুত বিচাৰিছে। আমি যিটো পৰম্পৰা আচলতে টৰানি কঁঠালগুৰি আৰু ৰহবাৰী তিনিওটা নামঘৰে মিলি আমি একেলগে আচলতে বিহু ইয়াতে উৰুৱাওঁ আৰু কঁঠালগুৰি ডেকা গাভৰুসকল আহি আছে আৰু তেওঁলোকক আমি গাঁৱৰ সীমনাৰ পৰা আচলতে আদৰি আনিবৰ কাৰণে চেষ্টা কৰা হয়। আৰু তাৰে এক অংশ হৈছে এয়া ডেকা গাভৰু এটা অংশহে আচলতে আধা অংশ নামঘৰৰ পৰা আমি ওলাই আহিছোঁ।
ওলাই আহি এতিয়া গাঁৱৰ সু মাছ পাইছোঁ আৰু বেছি দূৰ আমি যাব লগা নহয় আমি তেওঁলোকক আদৰি আনিম তাৰ পৰা আদৰি আনি নামঘৰলৈকে আনিম তাৰপিছত আৰু আমাৰ নামঘৰত অকণমান এপাকমান ঘূৰি বা 3 পাকমান ঘূৰি যিটো আমাৰ মানে হুঁচৰি টাইপৰ হ'ব ডেকাবিলাকৰ আৰু ছোৱালীবিলাকৰ তেওঁলোকে নাম চাম কৰিব তাৰপিছত ডেকা জীয়ৰ কাৰণে ফূৰ্তি ফাৰ্তা হ'ব তাৰপিছত আৰু লাহেকৈ বিহুত নামঘৰ সেৱা চেৱা কৰি মেলি আমি বিহু উৰুৱা হ'ব আৰু সেয়াই আমাৰ পৰম্পৰা আজিৰ দিনটোত বাকী আপোনালোকে চাই থাকক অলপো স্কিপ নকৰিব সেয়া কঁঠাল গুৰিখিনিকো আগবঢ়োৱা হৈছে আৰু আজি ধমাকাৰ হ'ব এয়া কি বোলে হুঁচৰি মাৰিবৰ কাৰণে নামঘৰত সোমোৱা হৈছে আৰু দেই এয়া হুঁচৰি মাৰি থকা এটা দৃশ্য দেই এয়া হৈছে শেষত মানে কি সেৱা ল'বৰ কাৰণে নামঘৰত সোমোৱা হৈছে এয়া শেষত চবে ঘৰা ঘৰি গৈছে আৰু দেই নোকলে যোৱাই নোকলে গৈ থাকক পলাই থাকক আমি ঘৰলৈ যোৱাই গৈ থাকক তাৰপাছত আৰু নচাই নাচি থাকক আমি যি হ'লেও ঘৰলৈ গৈছোঁগৈ আৰু দেই তাৰপিছত ব্লগটো ইমানখিনিতে সামৰি থৈছোঁ বাকী ভাল লাগিলে কিবা কিবি কয় নহয় সেইখিনি কৰি দিবি আৰু দেই বাই বাই